মৰ্নিং গাইজ এতিয়া আজি আমাৰ বিশেষ এটা পূজা আমাৰ ডবুৰ পূজা বুলি কয় আজি ডবুৰ পূজা আমি শুভাৰম্ভ কৰিব লৈছোঁ ইয়াতে আজি আমি গোট খাইছোঁ সকলোৱে আৰু আজি মানে আমাৰ ডবুৰ পূজা নিয়মবোৰ আপোনালোকক বিশেষকৈ মানে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু সকলোকে মোৰ ইউটিউব চেনেল ৰয়েল মনোৰঞ্জনৰ পুনৰবাৰ স্বাগতম জনাইছোঁ বলক তেন্তে ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰি দিওঁ ভকত আৰু এইকেইটা হ'ল চাই আপং চাই মদ বুলি কয় যে এইটো আমাৰ মুৰং কোঠা বুলি কয় মুৰং কোঠা আমাৰ গাঁৱৰ ইফালে এনেকৈ দিয়া নিয়মবোৰ হ'ব আৰু ইয়াতে একচুৱেলি আশীৰ্বাদ ল'ম সকলোৱে আশীৰ্বাদটো লৈ আমি মানে গোটেই গাঁওখন তিনিপাক প্ৰথমে ঘূৰা হ'ব এইটো গাহৰি এইফালে কুকুৰা গাহৰিটো মানে আজি এনেকৈ হেৰি তাতে উৎসৰ্গা কৰা হ'ব ডবুৰ পূজাৰ কাৰণে ৰাইজে ছিল ডবুৰ অকৰম দয়ে শক্তি পুৰুষ দিব লাগে দয়াৰ এতিয়া আশীৰ্বাদটো দিয়া হৈ গ'ল এতিয়া আমি যাত্ৰা কৰিম আৰু গাঁৱৰ ইফালে য'ত পূজা হ'ব Ngumadunok lagape teledoni sangkoto kebangko pabipe iya আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল ngumadunok এনেকৈ আমি গোটেই গাঁওখন মানে তিনিপাক ঘূৰিম এই বছৰ ডাঙৰ আছে দুপাক হৈছে এতিয়া আমাৰ ঘোঁৰা আৰু এনেকৈ আৰু ৰাইজক এনেকৈ সেৱা কৰা হয় নিজৰ পদূলি মূৰে মূৰে আমাৰ গাঁৱৰে জীয়ৰী আছিলে বিয়া হৈছিলে সেৱা কৰিবলৈ আহিছেগৈ আজি ডবুৰ পূজা বুলি Chinese. Is that you? পাঁচপাক ঘূৰাৰ পিছত যোনটো গাহৰি আপোনালোকক দেখুৱাইছিলোঁ মই এইফালে দেখিবলৈ পাইছে এতিয়া চাফা কৰি আছে আৰু এইফালে কুকুৰাকেইটাক দেখুৱাইছিলোঁ সেইবোৰ এতিয়া এনেকৈ উৎসৰ্গা কৰা হ'ব উৎসৰ্গা কৰাৰ পিছত আমি গোটেইকেইটা চবেই যিমানবোৰ ইয়াত মানুহ আহিছে সকলোৱে মিলি এসাঁজ মানে ভোজ খাম ইয়াতে ধৰক আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু নিয়ম কেইটামান আছে সকলো দেখাবলৈ চেষ্টা কৰিম চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক আৰু যোনটো এতিয়া মেইন নিয়ম আমাৰ যোনটো গাহৰি যোনটো কলিজাটো মানে উলিয়াই কিনে আমাৰ ইয়াতে মানে চোৱা হয়
কেনেকৈ চোৱা হয় মই একচুৱেলি বিশেষকৈ নাজানো আছে ইয়াত আমাৰ জ্যেষ্ঠ মানুহ আছে আৰু আমাৰ ভকত আছে এইফালে ভকতক সুধিম কিয় কাৰণে কৰা হয় কি হৈছে কি নাই হোৱা সকলো দেখাম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক ভালে আহিছে আমাৰ তাতো আছে আমাৰ ভকত আজি এওঁ ক'ৰ পৰা আহিছে লিগিৰি বাৰীৰ পৰা আহিছে আপোনাৰ নামটো জনাব নেকি চন্দ্ৰনাৰায়ণ পাংগিং চন্দ্ৰনাৰায়ণ পাংগিং তাতো আহিছে আমাৰ ইয়াত আৰু আপোনালোকে দেখিবলৈ পাইছে এইটো হ'ল আমাৰ যোনটো গাহৰি আমি লৈ ফুৰিছিলোঁ গাঁওখন ঘূৰিছিলোঁ তাতে এইটো গাহৰি কলিজাটো হয় ইয়াত নিয়ম আমাৰ আছে একচুৱেলি কিয় নিয়মটো কৰিব কৰে এইটো নিয়মটো মানে পঞ্জিকাত চাই আমাৰ এই তাঁতত কাপি কাপি কিবা বস্তুটো কেনেকুৱা আছে বস্তুৰে চিনক দিওঁ এডাক লগা নহয় দাইয়া আমাৰ পশ্চিমলৈ নোলো অমাছে আইয়াব বস্তুটো আশীৰ্বাদ আৰু আমাৰ মংগলটো এনেকৈ চোৱা হয় বিশেষকৈ এইখন গোটেই গাঁওখনৰ বেয়া খবৰ ইয়াতে পোৱা যায় যিহেতু এয়া এটা দাগ ওলাইছে এই দাগটো আগতে ঘটি যোৱা ঘটনা ওলাই গ'ল এতিয়া ইয়াত এটা দাগ ওলাইছে সেইটোৱে এতিয়া আগতে ঘটি যোৱা দাগ ঘটনা ঘটি গ'ল কিন্তু এতিয়া বৰ্তমান ভালে আছে বৰ্তমানৰ ভৱিষ্যতৰ কাৰণে ভাল বুলিয়ে আমাৰ আধুনিক লক্ষীও মানে ঠিকে আছে আমাৰ খেতি বাতি ভাল হ'ব এই দাগবোৰৰ কাৰণে এতিয়া আমি তামোল বান্ধি আমি সেৱা লৈ লওঁ আশীৰ্বাদটো দি দিয়ক কৃষ্ণ ইয়াতে এতিয়া মানে কি হৈছে আমাৰ কুকুৰা যি কাটি আছে নহয় জানো কুকুৰা অকণমান আগত আমি দাঙি আছিলোঁ এতিয়া কুকুৰা কাটি আছে আৰু যেনেকৈ সেৱা লৈছিলে সেৱকীয়ে নহয় জানো তেতিয়া কি কাৰণে লোৱা হয় আৰু কুকুৰা মানুহে কিয় উচৰ্গা কৰে আমাৰ ৰাইজক এইটো অকণমান দুআষাৰমান কৈ দিয়ক আমাৰ মানে বছৰি পৰম্পৰা বুলি আমাৰ এই পূজাটো কৰে ডবল পূজাটো ইয়াৰ পিছত আমাৰ যিটো আমাৰ মানে বুঢ়াসকলে সকল দেউতাসকলে বছৰি প্ৰতি আমাৰ মানে তেনেকুৱা এটা পূজাও কৰে ঘৰত তাৰমানে 5জন ভকতক লৈ এযোৰ কুকুৰা লৈ মানে পূজা কৰে প্ৰত্যেকটো বছৰে এই বছৰটো কোনোবাই আজি কৰিব নোৱাৰিলোঁ আজি মানে আমাৰ ৰাইজৰ হাগত কুকুৰা এযোৰ ভকতৰ 5জনৰ হৰিণাটো দি পেলাই আজি সেৱা কৰিলেই তেওঁবিলাকৰ মানে মুক্ত হয় বেচিকেলি যোনটো মানে সকাম মানে আমাৰ মিচিং সমাজৰ ঘৰে ঘৰে কৰিবলগীয়া হয় মানে কৰিলে মানে ঘৰৰ মানে পুণ্য কিবা এটা হয় সেই বস্তুটো মানে কৰিব নোৱাৰিলে ৰাইজে যোনটো আমাৰ ডবুৰ পূজাত মানে সেৱা কৰিলে বস্তুটো খনন হৈ যায় মানে আজি এই ডবুৰ পূজাতে বিলাকে মানে হৰিণা বাগি দি কুকুৰা এযোৰ দি মানে ইয়াতে হেৰি কৰিছে হয় আপোনালোকে নিশ্চয়কৈ দেখিব পাইছে ধন্যবাদ আপোনাক এতিয়া সকলোৱে মিলি এনেকৈ বহিছোঁ আৰু মাজতে এসাঁজ খামৰ এনেকৈ এইফালে জামুৰ হাত দিবলৈ দিছোঁ জামুৰ কোৰাণ এইটো দিছি